নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি কেনেদৰে বৰ্গমূল উলিয়াই ইয়াৰ ওপৰত আলোচনা কৰিম। আৰু অন্য দিনাৰ দৰে আজিও আপোনালোকলৈ আমাৰ ষ্টেটিক জিকে প্ৰি হিষ্ট্ৰী অফ আছাম তাৰ পৰা মই এটা ষ্টেটিক জিকে লৈ আহিছোঁ। আৰু আজিৰ ষ্টেটিক জিকেটো হ'ল খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, যিজন শাসকে প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানীত কমতাপুৰলৈ স্থানান্তৰ কৰিছিল। ব্ৰহ্মপাল, ভীষ্মক ৰজা, নীলধ্বজ, মহিৰংগ দানৱ। ইয়াৰ ভিতৰত এজন হ'ব। ভিডিঅ'টোৰ শেষত উত্তৰটো দি দিম। আৰু ইয়াত চাব আপোনালোকে যিকেইজন ইয়াত ৰাখিছোঁ অপশ্যনত, আটাইকেইজন আমাৰ অসমৰ প্ৰি হিষ্ট্ৰী, একেবাৰে আদিম যিটো আমাৰ হিষ্ট্ৰী আছে, এই গোটেইকেইজনৰ কথা এটা উল্লেখ আছে। আপোনালোকে এইকেইজনৰ বিষয়ে পঢ়িব। যি কি নহওক ইয়াৰ উত্তৰটো আমি দি দিম। এতিয়া আমাৰ আজিৰ আলোচনাৰ বিষয় বৰ্গমূল কেনেকৈ উলিয়ায়। অলপ সহজ হয় টপিকটো, যিসকলে জানে তেওঁলোকে নাচালেও হ'ব। যিসকলে নতুনকৈ আৰম্ভ কৰিছে বা ৰিভাইজ কৰিব বিচাৰে, আৰু এনেকুৱা কুৱেশ্যনবিলাক এইকেইটা একচুৱেলি গ্ৰুপ ডিৰ পৰা মই লৈ আহিছোঁ। ৰেলৱে গ্ৰুপ ডিত ইতিমধ্যে আহি গৈছে। যিবিলাক আলোচনা কৰোঁ চব ইতিমধ্যে আহি যোৱা পৰীক্ষাৰ পৰাই লোৱা হয়। আছাম পুলিচৰ ক্ষেত্ৰত অহাৰ সুবিধা চান্স আছে, বা অন্যান্য আমাৰ 1 লাখৰ ভিতৰত যদি HS লেভেলৰ যিবিলাক এক্সাম হ'ব পাৰে, তাত সৰল কৰাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বৰ্গমূলক কুৱেশ্যন আহিব পাৰে। জানি থোৱাটো ভাল। গতিকে কেনেকৈ কৰে চাওক। প্ৰথমে মই ৰাখিছোঁ 289। ইয়াৰ বৰ্গমূলটো উলিয়াব লাগে। এতিয়া বৰ্গমূল মানে কি আপোনালোকে জানে চাগে। বৰ্গমূল মানে কি, আমাক যদি এটা সংখ্যা দিয়ে 16, ইয়াৰ বৰ্গমূলটো সোধে, ইয়াৰ বৰ্গৰ মূলটো ৰুটটো 4। কিয় 4? এনেকুৱা 4 ইয়াত দুটা সোমাই আছে, মানে 4 × 4 16। 16ৰ ৰুটটো হৈছে 4, 4 × 16। 16ৰ বৰ্গমূল 4। তেনেকৈ 4ৰ বৰ্গমূল 2 হ'ব, 2 × 2 = 4। দুটা সোমাই থাকে, সেইটোৱে আৰু আপোনালোকে জানে, মই আভাস এটা দিছোঁ। ঠিক আছে, 289টো কৰোঁ। আপোনালোকক বহুত ডাঙৰ ডাঙৰ সংখ্যা দি দিব। আপোনাক যদি 16 দিয়ে তো নিজে পাৰি যাব। 64 দিলে 8 হ'ব, 8 × 8 = 64। 81 দিলে কি হ'ব, 9 হ'ব, 9 × 9 = 81। এইবিলাকতো সৰু সৰু সংখ্যা। আপোনালোকক এনেকুৱা ডাঙৰ ডাঙৰ সংখ্যাও দিব পাৰে। কেনেকৈ কৰিব ইমান ডাঙৰ সংখ্যা থাকিলে? আৰু কিছুমান পদ্ধতি আছে, দেখিলেই গম পাব আপোনালোকে কোনটো হ'ব। বৰ্গমূল উলিয়াব দিলে আপোনালোকে নিজেই গম পাই যাব যে এইটোৱে হ'ব। তাৰো কিছুমান কথা থাকে, কিন্তু প্ৰথমে আমি কেনেকৈনো কৰে সেইটো চাই ল'ব লাগিব। ইয়াত আছে 289। আমি কি কৰিম, লিখি ল'ম 289। সংখ্যাটো লিখি ল'লোঁ। সংখ্যাটো লিখি আমি এককৰ ঘৰৰ পৰা কিছুমান গ্ৰুপত ভাগ কৰিম। এককৰ ঘৰ কেনি থাকে, এইফালৰ পৰাই থাকে। একক, দহ, শতক, 1, 10, 100। একক, দহ, শতক এইফালৰ পৰা হিচাপ কৰোঁ। মই কি কৈছোঁ, এককৰ ঘৰৰ ফালৰ পৰা আমি সংখ্যাবিলাকক গ্ৰুপত বিভক্ত কৰিম। এটা এটা গ্ৰুপত আমি মেক্সিমাম 2টা নাম্বাৰ ৰাখিম। কোনফালৰ পৰা কৰিম, এইফালৰ পৰা। আৰু গ্ৰুপত কেইটা ৰাখিম, মেক্সিমাম 2টা। এটা 2টা, 2টাতকৈ বেছি আমি এটা গ্ৰুপত ৰাখিব নোৱাৰোঁ। বাকী থাকিলে এটা, থাকিব লাগিছিলে 2টা, কিন্তু নাই যেতিয়া উপায় নাই, গতিকে ই অকলে এটা গ্ৰুপ হৈ যাব। এতিয়া আমি ইয়াক হৰণ কৰিম। এবাৰ যাব, দুবাৰটো নাযায়। কিয় নাযায়? ইয়াত যদি 2 দিওঁ, ইয়াতো একেই দিব লাগিব, 1 × 1। ইয়াত যিটো সংখ্যা দিওঁ, ইয়াতো সেই একেটা সংখ্যাই দিব লাগিব। এইটো হৰণ অলপ বেলেগ ধৰণৰ। ইয়াত যিটো সংখ্যা হৰণ কৰিম, ভাগফলটো একেটাই ওলাব লাগিব। বুজি পাইছে? ইয়াত 1 দিলে ইয়াতো 1 দিব লাগিব, 1 × 1। যদি মই ইয়াত 2 দিওঁ, ইয়াতো 2 দিব লাগিব। তেতিয়া 2 × 2 = 4 হৈ যাব। 2তকৈ 4টো ডাঙৰ, সেইটো সম্ভৱ নহ'ব। সেইকাৰণে 1 দিছোঁ, 1 × 1। 1 × 1, 2 পৰা 1 গ'লে 1 থাকিলে, এইটো নামি আহিব। আগতে কি হয়, অকল এটা নামি আহে। এতিয়া আকৌ দুটা গ্ৰুপ কৰি দিছোঁ যে ইটোৱে ইটোৰ লগ এৰিব নোৱাৰে, এইটোৱে আনটোৰ লগ এৰিব নোৱাৰে। সিহঁতি গ্ৰুপত ভাগ, এটা গ্ৰুপত সোমাই আছে। গতিকে অকল 8টো নাহে, 9টো আহিব। ইয়াৰ অংক কৰাৰ মেথডটো এনেকুৱা আৰু, অকলে নামি নাহে, 2টা আহিব। পুনৰ আমি হৰণ কৰিম।
কিন্তু হৰণ কৰোঁতে এটা কথা চাব, প্ৰথমবাৰ হৰণ কৰিলোঁ, যিটো ভাগফল পালোঁ মানে ৰিজাল্ট যিটো পালোঁ, সেই সংখ্যাটোক যিটো সংখ্যাৰে হৰণ কৰিছিলোঁ, এই সংখ্যাটো হৰণ কৰিছিলোঁ নহয়, এই ভাগফলটোৱে ইয়াৰ লগত যোগ কৰি দিব লাগিব। মানে এই ভাগফলটোৱে ইয়াৰ লগত যোগ কৰিব লাগিব। একে একে 2 হ'ব, +1। এইটো ক'ৰ পৰা আহিলে? এই 1টো ইয়াত যোগ কৰিলোঁ। ইয়াত যদি 2 ওলালেহেঁতেন তেতিয়া 2 যোগ কৰিলোহেঁতেন। ইয়াত যদি 5 ওলালেহেঁতেন 5 যোগ কৰিলোহেঁতেন। 1 ওলাইছে কাৰণে 1 যোগ কৰিছোঁ, একে একে 2 হ'ল। আকৌ কি কৈছোঁ? ইয়াত এনেকুৱা এটা সংখ্যা দিম, ইয়াতো সেই একেটা সংখ্যা দিম, বেলেগ বেলেগ দিব নোৱাৰোঁ। এতিয়া 9 আছে, আপোনালোকে নিজে চিন্তা কৰকচোন। এককৰ ঘৰত 9 আছে, 9টো ওলাব লাগিবই, মানে ওলাবলৈ আমি চেষ্টা কৰিম। গতিকে মই ইয়াত 3 দিম। কাৰণ 3 × 3 = 9। মই এই সংখ্যাটো মিলাব চেষ্টা কৰি আছোঁ, এককৰ সংখ্যাটো 3 × 3 = 9। আপোনালোকে আৰু অলপ ভাবকচোন, এককৰ ঘৰত 9 ওলোৱাকৈ আৰু এটা সংখ্যা আছে, সেইটো হ'ল 7। 7 7 × 49, তাতো সেই 49 ওলায়, অৰ্থাৎ এককৰ ঘৰত 9 ওলায়। মই এককৰ ঘৰৰ কথা কৈ আছোঁ। 7 7 × 49, 3 × 3 = 9। এই দুটা হোৱাৰ চান্স আছে, মানে দুটাৰ ভিতৰত এটা হ'ব, হয়তো 3 হ'ব, হয়তো 7 হ'ব। এতিয়া 3 যদি হয়, কৰি চাব লাগিব। 3য়ে আপুনি কি কৰিব? এই 3টোৱে এই 23টো হৰণ কৰিব লাগিব। 13টো কৰিব নোৱাৰিব, কিন্তু 1টো অথনিয়ে শেষ হ'ল। 3টো নতুনকৈ আহিছে, নতুনকৈ যিটো পাইছোঁ 3, আৰু এই দুইটাৰ লগতে পূৰণ কৰিব লাগিব। 3 × 3 = 9, 3 2 × 6, নোলাব এইটো। 3 × 3 = 9, 3 2 × 6 69 হে ওলাব। আমাৰ হাতত 69 নাইতো, আমাৰ হাতত 189 আছে। আমি আৰু আগলৈ যাম। তেতিয়াহ'লে মই এইটো 7 কৰি দিলোঁ। ইয়াত 7 কৰিলে ইয়াতো 7 কৰিব লাগিব। এতিয়া 7 7 × 49 = 9, উকলিব 4, 7 2 × 14, 14 4 18, 189। মই যে কৈছিলোঁ হয়তো 3 হ'ব, হয়তো 7 হ'ব, কাৰণ 9 আছিলেতো। 3টো নহ'ল, কৰি চালোঁ, 7টোৱে কৰি চালোঁ, ওলাই গ'ল। ওলালে কিমান? 17। গতিকে ইয়াৰ বৰ্গমূল 17। এতিয়া এইটো চাব, ইয়াৰ বৰ্গমূল উলিয়াব দিছে 625। একৰ ঘৰত কি আছে চাওক, 5 আছে। একৰ ঘৰত যদি 5 থাকে, ইয়াত নিশ্চয় বৰ্গমূলটো 5 থকাই হ'ব। একৰ ঘৰত ইয়াত কিবা এটা থাকিব পাৰে, বা ইয়াত থাকিব পাৰে, 3টা থাকিব পাৰে, 2টা থাকিব পাৰে, কিন্তু একেবাৰে একৰ ঘৰত 5 থাকিব। কিয় থাকিব? 5 5 × 25 নহয় জানো? ইয়াত জানো 6 থাকিব? 6 থাকিলে 6 × 34 হ'ব। এনেকুৱা দুটা সংখ্যা থাকে। মানে ইয়াতে কৈছিলোঁ মই, বৰ্গমূলত দুটা সংখ্যা থাকে। এইটো এটা 4, এইটো এটা 4, দুটা 4 মিলিয়ে 16 হৈছে। ইয়াতো সেই 5, এইখিনিতো এটা 5 থাকিব, আৰু এইখিনিত এটা থাকিব, এইখিনিত এটা থাকিব। 5 5 × 25, 5 থাকিলে 5টো হ'ব। 7 8 কেনেকৈ হ'ব? 8 যদি থাকে 8 8 × 64, 64। ইয়াততো 4 নাই, 5হে আছে, গতিকে 5টো হ'ব। গতিকে এইটো আমি গম পাইছোঁ, কিন্তু আমি এনেকৈ এতিয়া শিকা নাই, এইটো পিছত চাম কেনেকৈ কৰে, সেইটো শিকি আছোঁ। প্ৰথমে কি কৰোঁ, লিখি ল'লোঁ, তাৰপৰা গ্ৰুপ কৰি দিলোঁ। ইফালৰ পৰা গ্ৰুপ কৰি কৈছোঁৱে, 6টোক আমি হৰণ কৰিম প্ৰথম। 3বাৰ দিলোঁ, 3 × 3 = 9, 6তকৈ ডাঙৰ হৈ যাব, নাযায়, গতিকে 2বাৰ দিলোঁ। 2 2 × 4, 6 পৰা 4 গ'লে 2, আৰু 2টা নামি আহিব। পুনৰ আমি হৰণ কৰিম। অথনি কি কৈছিলোঁ? যিটো ওলায় সেইটো যোগ কৰি পেলাব লাগিব এইটোৰ লগত। 2 ওলালেতো, +2, এইটো ইয়াৰ পৰা আহি গ'ল, এইটো 2, 2 2 4, ইয়াত 5 আছে নহয়। 5 থাকিলে কি হয়? মই অথনি কৈছোঁ নহয়, 5হে হ'ব। 5 5 × 25, 5 উকলিব 2, 2 উকলিলে 5 4 × 20, 21 22। এইখিনিত এইটো ভুল নকৰিব, এই 2টো অলৰেডি ইউজ কৰি পেলালোঁ। ইয়াক আপুনি নেক্সট টাইম লৈ নাথাকিব। নেক্সট নতুনকৈ কি পাইছিলোঁ? 5, এই 5টোৱেহে 45লৈ পূৰণ কৰিম। এই 2টোৱে কৰি নাথাকিব আকৌ, 2টোৱে অথনিয়ে কৰিলোঁ, এইবাৰ 5টোৱে কৰিম, আৰু কৰিলোঁ, ওলালে। চ' 25। মই যে কৈছিলোঁ 5হে হ'ব, গতিকে 5 ওলাই গ'ল, কাৰণ 5 5 × 25। এইবাৰ এইটো কৰিছোঁ, 7056, 5670। ইফালৰ পৰা দুটা গ্ৰুপ কৰি দিলোঁ। 70ক হৰণ কৰিম, 8ৰে হৰণ কৰিলোঁ, 8 8 × 64, 9ৰে কৰা হ'লে কিমান পালোঁ? 9 9 × 81, 70তকৈ ডাঙৰ হৈ যাব। হৰণত কি আমি যিমান পাৰি ওচৰলৈ যাবলৈ ট্ৰাই কৰি থাকোঁ। চ' 8ৰে কৰিলোঁ, 7ৰে কৰিলে বেছি সৰু হ'ব, 8 8 × 64। এইটো চিম্পুল কথা। বিয়োগ কৰিলোঁ, 6 ওলালে, আৰু এই দুইটা একেলগে নামি আহিব বুলি মই কৈছোঁ ন। আৰু যিটো ওলালে 8,
যিটো এনচাৰ ওলায় সেইটো ইয়াৰ লগত যোগ কৰি দিলোঁ 8 8 এইটো ইয়াত 8 8 16 হ'ল। তাৰপৰা এইটো নামি আহিলে না 6 ওলালে 4 দিলোঁ কাৰণ 4 4 গুণ 16 ইয়াত দুটা কণ্ডিশ্যন 4 4 গুণ 16 হ'ব নহ'লে 6 6 গুণ 34 হ'ব। 6টো মিলিব লাগিবতো। প্ৰথমে মই 4য়ে কৰি চালোঁ 4 4 গুণ 16 এইটো পূৰণ কৰিলোঁ ওলাই গ'ল 0 84 আৰু 84 নোহোৱা হ'লে কি হ'লহেঁতেন 86 6টোৰ কথা কেলৈ কৈ আছোঁ 6 6 গুণ 36 একৰ ঘৰত 6 ওলালেহেঁতেন তেতিয়া আকৌ বেছি হৈ গ'লহেঁতেন কিন্তু 4 আকৌ 4ও 4 গুণ 16 গতিকে 4 হ'ল। এতিয়া আপোনালোকে যদি দি দিয়ে এনেকুৱা ডাঙৰ সংখ্যা এটা বৰ্গমূল উলিওৱা অপশ্যন দি দিলে যেনিবা ABCD মই কি কৈছোঁ একৰ ঘৰত 5 আছে 5 থাকিলেতো সম্ভৱ কি আৰু 5 হ'ব বৰ্গমূলটো 5 5 গুণ 25 ওলাব। ইয়াত অপশ্যনকেইটা চাওক 7 8 5 1 2 8 8 2 4 9 6 2 5টো ওলাব ন আপোনালোকেতো নকৰিলেও হ'ব 5 এটাতে আছে 5 5 গুণ 25 মানে আৰু এটা 7 8 5 হ'ব 5 5 গুণ 25 মিলি আছে ইয়াততো 8 আছে 8 8 গুণ 64হে 64 4 থাকিব ইয়াত 5 নাই 4 নাইতো 5 আছে 4 4 গুণ 16 ইয়াত 16 হ'লে 16 6 থাকিব 6 নাই ইয়াত 2 2 গুণ 4 ইয়াত 4 নাই আছে কি 5 আৰু মিলিছে ক'ত ইয়াত কাৰণ 5 5 গুণ 25 আপোনালোকেতো নকৰিলেও হ'ব এনেকৈ অপশ্যন টিক কৰিলে শুদ্ধ। কিন্তু যদিহে ইয়াতো 5 এটা দি দিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন এইটো যদি 5 দি দিয়ে এইটো যদি 5 দিয়ে তেতিয়া কি কৰিব যদি এটা দিয়েতো ভালেই বুজি পাইছে কি কৈছোঁ আকৌ দেখাই দিম পিছত ইয়াতো যদি 5 দি দিয়ে তেতিয়া কি কৰিব তেতিয়াতো কৰিব লাগিব সেইকাৰণে মই কেনেকৈ শিকাই আছোঁ এনেকৈ লিখি ল'লোঁ এইফালৰ পৰা গ্ৰুপ কৰিলোঁ আপোনালোক কৈছোঁৱেই প্ৰথমে এইটোক কৰিম 7 7 গুণ 49 7 বাৰ কিয় দিলোঁ নিজে চাই ল'ব হৰণ অংক একেহে 8 8 গুণ 64 বাঢ়ি যাবতো বাৰে প্ৰতি মই কৈ আছোঁ কথাটো 14 ওলালে বিয়োগ কৰিলোঁ 1 to 6 টো ওলালে এতিয়া মই কি কৈছোঁ যিটো এনচাৰ ওলায় এইটো ইয়াৰ লগত যোগ হ'ব 7 7 7 7 14 এই দুটা নামি আহিলে এই দুটা পিছত নামিব এটা গ্ৰুপ নামিব তাৰপিছত ইটো গ্ৰুপ নামিব 7 7 14 কৰিলোঁ এতিয়া আমি 8 বাৰ দিলোঁ আপোনালোকে প্ৰেক্টিছ কৰিলে নিজে কৰিব পাৰিব মই এতিয়া আগতে কৰি থৈছোঁ প্ৰেক্টিছ চ' এতিয়া 8 বাৰ দিলোঁ এইটোৱে 8টোৱে 7টোৱে পূৰণ নকৰিব মই বাৰে প্ৰতি কৈছোঁ নতুনকৈ যিটো পাইছোঁ সেইটোহে কৰিম 7ৰ কাম অলৰেডি শেষ হৈ গ'ল 8ৰে এইটো হৰণ কৰিম তেতিয়া ওলাব 1184 1184 সেইটো বিয়োগ কৰিলে ওলাব 78 তেতিয়া এই দুটা নামি আহিব 25 ইয়াত 5 আছে চব এইখিনিতে আমাৰ ইটো কাম কৰি লওঁ কোনটো কাম এই 8টো নতুনকৈ পাইছোঁ 8টো ইয়ালৈ যোগ হ'ব +8 এই যে 8টো পালোঁ নতুনকৈ 8টো ইয়ালৈ যোগ হ'ব যিটো পাওঁ ইয়াত লিখিম কিমান পালোঁ 156 ক'ৰ পৰা পালোঁ 148ৰ লগত 8 যোগ কৰিলোঁ 156 পালোঁ ইয়াত 5 আছে গতিকে আমি চকুপতি 5 লিখিব পাৰিম আৰু এইটো কৰিলে 7825 ওলাব 0 চ' এনচাৰ 785 আপোনালোকৰ এককৰ ঘৰৰ কথাটো কি কৈ আছোঁ আপোনালোকে বুজি পাইছেনে উদাহৰণ হিচাপে 121 আছে ইয়াত স্কুৱেৰ বৰ্গমূল উলিয়াব দিছে হয়তো ইয়াত 1 হ'ব নহ'ব মই কেনেকৈ গম পালোঁ এনেকুৱা 1 দুটা আছেতো 1 1 1 এই 1টো চিন্তা কৰি আছোঁ বা এনেকুৱা 9 দুটা হ'লে 9 9 গুণ 81 1 হ'ব অৰ্থাৎ ইয়াৰ ৰুটটো হয়তো এইখিনিত 1 থকা এটা হ'ব হয়তো এইখিনিত 9 থকা এটা হ'ব আৰু এইফালে কোনোবা এটা সংখ্যা হ'ব 11 11 21 19 19 অংকটো নহয় এইটো বেছি হৈ যাব হয়তো এইটো হ'ব হয়তো এইটো হ'ব সেই কথাটো কৈ আছোঁ এককৰ ঘৰত থকা সংখ্যাটোৱে বহুত কথাত নিৰূপণ কৰি দিয়ে প্ৰেক্টিছ কৰিলে গম পাই যাব 24649ৰ বৰ্গমূল উলিওৱা অপশ্যন দিয়া আছে লাষ্টত কি আছে 9 আছে ইয়াত আপোনালোকে নকৰিলেও হ'ব টিক মাৰিলে হ'ল উইদাউট পেন পেপাৰ আপোনালোকে এইটো এনচাৰ কৰিব পাৰিব যদি এনেকৈ অপশ্যন থাকে কেলৈ কৈছোঁ নিজে অলপ চিন্তা কৰিব এইটো কমেণ্টত এনচাৰ দি দিব লাষ্টত 9 আছে মই আকৌ কৈছোঁ নেক্সট 12996 6 আছে হয়তো 4 হ'ব হয়তো 6 হ'ব কিয় 4 4 গুণ 16 6 6 গুণ 36 6টো মিলিব লাগিবতো কিন্তু ইয়াত চাওক 6 ইয়াতো আছে ইয়াতো আছে ইয়াতো 4 আছে কোনটো হ'ব গতিকে আমি কেনেকৈ জানিব লাগিব যদি এটা 6 থাকিলেহেঁতেন অথবা এটা 4 থাকিলেহেঁতেন তেতিয়াতো সেইটোৱে হ'লহেঁতেন এতিয়াতো আমি কৰিব লাগিব
এইটো কি কৰিলোঁ, লিখি ল'লোঁ 12996, এইটো গ্ৰুপ কৰিলোঁ, এটা অকলশৰীয়াকৈ থাকি গ'ল ছিংগলকৈ, এক আছে গতিকে একবাৰে যাব, এক এগুণ এক, আৰু এক ওলালেতো এই একটো ইয়ালৈ যোগ কৰিলোঁ, একে একে দুই, আৰু এইটো বিয়োগ কৰিলত কি পালোঁ, একৰ পাই গ'লে 0, 29টো নামি আহিলে, তো 21 হ'ল, পুনৰ এবাৰ দিলোঁ, 21 মানে 2 আছিলে, ইয়াত এক দিলোঁ, ইয়াত এক দিলোঁ, এক এগুণ এক, এক দুগুণ দুই, এই 2 নম্বৰ একটোৰ কথা কৈ আছোঁ, প্ৰথম একটো কামত অলৰেডি শেষ হৈ গ'ল, এই একটোৱে ইয়াত 2 দিব নোৱাৰোঁ, কাৰণ ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব, 2 দুগুণ 4 হৈ যাব, ইয়াতো 2 দুগুণ 4 হৈ যাব, তেতিয়া 44 হৈ যাব, গতিকে এবাৰে যাব, 21 পূৰণ কৰিলে 21, বিয়োগ কৰিলে এইটো থাকিলে, এই দুটা নামি আহিলে 96, আৰু কি কৰিলোঁ, নতুনকৈ এক এটা ওলাইছিলেতো, এই একটো ইয়ালৈ যোগ কৰিলোঁ, 21 একে 2 নম্বৰ একটোৰ কথা কৈ আছোঁ দেই, প্ৰথম একটো কাম অথনিয়ে শেষ হ'ল, দ্বিতীয় একটোৰ লগত 21 যোগ কৰিলোঁ, 22 হ'ল, 4টো মই উলিয়ালোঁ, 4 ইয়াত 4, 4 4 গুণ 16, মই যে কৈছোঁ 16 থাকিলে হয়তো 4 হ'ব, 6 হ'ব, সৰুটো প্ৰথম কৰি চালোঁ, এইটো নোহোৱা হ'লে 6 হ'লহেঁতেন, 4তে হৈ গ'ল যেতিয়া কথা নাই, 4 4 গুণ 16 এইটো কৰিলোঁ ওলাই গ'ল 0, চ' এনচাৰ এইটো হ'ব 114। ইয়াত দিছে বৰ্গমূল উলিওৱা 881922, 8822 বৰ্গ সংখ্যা কেতিয়াও নহয়, কাৰণ একৰ ঘৰত 2 আছে, 2 থাকিলে কেনেকৈ বৰ্গ সংখ্যা হ'ব, এনেকুৱা কি দুটা সংখ্যা আছে যি দুটা সংখ্যা পূৰণ কৰিলে 2 ওলায়, যদি 4 হ'লহেঁতেন আমি ক'ব পাৰিলোহেঁতেন যে 4 আছে গতিকে হয়তো 2 হ'ব, কাৰণ এনেকুৱা দুটা 2 পূৰণ হ'লে 4 ওলায়তো, 2 হ'লে এনেকুৱা একৰ ঘৰত দুটা সংখ্যা নাই যি দুটা পূৰণ কৰিলে 2 ওলাব, কিন্তু আমাক উলিয়াবলৈ দিছে, এতিয়া কি কৰিব, এতিয়া কৰাৰ উপায় আছে, 881922ক 2ৰে হৰণ কৰিলোঁ, ওপৰটোকো হৰণ কৰিলোঁ, তলৰটোকো হৰণ কৰিলোঁ, 88টোক হৰণ কৰিলোঁ 2ৰে, 441 ওলালে, আৰু তলৰটোক হৰণ কৰিলোঁ 961 ওলালে, কি কৰিলোঁ, 88টোক দুভাগ কৰি এভাগ ল'লোঁ, 2ৰে হৰণ কৰি এভাগ ল'লোঁ, তলৰটোকো 2ৰে হৰণ কৰি এভাগ পালোঁ, সেইটো ল'লোঁ, 2 গুণ 2, 2 4 গুণ 12, 2 গ'ল 2 গুণ 8 19, কৰি চালে গম পাব আপোনালোকে, এতিয়া 441 এনেকৈ ভাগ কৰি দিলোঁ, 961 এনেকৈ গ্ৰুপ কৰি দিলোঁ, কেনেকৈ কৰিছোঁ আপোনালোকে গম পাইছে, 441 2 2 গুণ 4, 2 2 ইয়ালৈ যোগ কৰিলোঁ, 2 2 4, আচলতে একেখিনি কথা কৈ নাথাকোঁ আৰু দীঘলীয়া হ'ব, কেনেকৈ কৰিছোঁ আপোনালোকে প্ৰেক্টিছ কৰিলে গম পাব, আগৰবোৰৰ দৰে কৰিছোঁ, ওলালে কিমান 21, 441ৰ বৰ্গমূল ওলালে 21, 961 ওলালে 31, অপশ্যন কোনটো, এইটো। আৰু আজিৰ প্ৰশ্নটোৰ উত্তৰ হ'ল খেন বংশৰ প্ৰতিষ্ঠাপক আছিলে নীলধ্বজ, এইটোৱে শুদ্ধ উত্তৰ। আপোনালোকে ব্ৰহ্মপালৰ বিষয়ে জানেনে, ব্ৰহ্মপালৰ বিষয়ে কি জানে কমেণ্ট কৰিবচোন, ব্ৰহ্মপাল কোনটো বংশৰ প্ৰতিষ্ঠাপক আছিলে আপোনালোকে জনাব। মহিৰংগ দানৱৰ কথা আপোনালোকক ইতিমধ্যে কৈছোঁ, ভীষ্মক ৰজা কুন্দিল বিদৰ্ভ ৰাইজৰ ৰজা আছিলে, এই আটাইকেইজন অসমৰ প্ৰি হিষ্ট্ৰীৰ পৰা অনা হৈছে, এইবিলাক আপোনালোকে পঢ়িব। ঠিক আছে, আৰু ভাল লাগিলে অন্ততঃ শ্বেয়াৰ কৰিব, চ' থেংক ইউ।